নমস্কাৰ গাইছ, আছাম জুনিয়ৰৰ পুনৰবাৰ মই জিয়ালে আপোনালোকক স্বাগতম জনালোঁ আৰু অন্য এটা প্ৰেংকৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। গাইজ আজি আমি প্ৰেংক কৰিব যাই আছোঁ। আপোনালোকে নিশ্চয় চিনিয়ে পায়। আগতে কমেডি এসমত কৰিছিল, এতিয়া ভইচ এসমত আছে তেলচোৰা বুলি আপোনালোকৰ জনপ্ৰিয় কৰণ। তেওঁ তেলচোৰা নামত জনা যায় ইউটিউব জগতত। তে বলক ভিডিঅ'টো লৈ গাইজ এতিয়া আমি তেলচোৰা ফোনটো লগাই দিওঁ। লাগি দিলোঁ। Hello? Hello? তেলচোৰা নেকি? Huh? তেলচোৰা নেকি? Uh, নমস্কাৰ। Namaste. মানে আচল কথা লিখি যায় নে বেলেগ নকবাত? মানে আমি এখন ফিল্ম বানাম। ফিল্মখন মানে আমি হলত চলাম। Prank call to call para কৰিছা? কি আপনি প্ৰেংক কল বুলি কৈছে নেকি এইটো? এইটো আকৌ প্ৰেংক কল চলা নাই মই চিৰিয়াছলি কৈছোঁ কিন্তু। মানে হলত চলাম মানে আমি সেই চিনেমাখন নহ'ব চকুৰ পানী। Director? ডাইৰেক্টৰ নাম কি? উমেশ মহন্ত। নতুনকে মানে হৈছে নেকি উমেশ মহন্ত? নতুনকে হৈছে। আপুনি এতিয়া আপোনাক অলপ মাতিম বুলি ভাবিছোঁ আৰু কেইটামান আপনি যোগাৰ কৰিলে মানে আপুনিও কেইটামান যদি আপনি যোগাৰ কৰি দিব পাৰে। কি বস্তু? আপি কেইটামান আমি যোগাৰ কৰিলোঁ মানে আপুনিও যদি আপি কেইটামান আনিব পাৰে ভাল লাগিল অলপ। মই পৰা নেকি? কি কৰবা নিদিম তোমালোকৰ ভিডিঅ'ত দেখিয়ে থাকোঁ ধুনীয়া আপি তাৰে দুটা লৈ আহিবা আৰু। তুমি তাহাঁতক কণ্টেক্ট কৰিব লাগিব, মোৰ লগত কণ্টেক্ট কৰিলে নহ'ব। আপোনাক ক'লেতো হ'ব না। মোৰ লগত কণ্টেক্ট কৰিছে আপি কেইটা আপুনি বেলেগকে কৰিব লাগিব। হয় নেকি? মানে ফিল্মখন চলিব না হলত? সেইটোতো মই ক'ব নোৱাৰিম চলে না নচলে। আপনি কেনেকে ক'লে? আপুনিতো এইবিলাক ভিডিঅ' বনাই থাকা না। মই ভিডিঅ'হে বনাই থাকোঁ, মই ফিল্ম বনা নাই না হলত। আমি মানে শ্বুটিংটো আৰম্ভ কৰিম অহা মাহৰ 3 তাৰিখৰ পৰাই। মই নোৱাৰিম 3 তাৰিখৰ পৰা। কিয়? কেই তাৰিখৰ পৰা পাৰিবা? এইটো এতিয়াতে ক'ব নোৱাৰোঁ বাৰু। যদি তুমি আপি হোৱা আৰু তোমাক ভিডিঅ'ত দেখিয়ে থাকোঁ আপি হোৱা আগতে। প্ৰেংক কল কৰা চেনেলটোৰ নাম কি এনেই তোমালোকৰ? আমি মানে প্ৰেংক কল নকৰোঁ, আমি মানে ইউটিউব এটা চেনেল আছে ইউটিউবত। আমি কমেডি ভিডিঅ' বনাওঁ আপোনালোকৰ দৰে। তাৰপিছত আজি প্ৰেংক কল কৰিছে। আৰু কি প্ৰেংক কল কৰা বুলি কৈছে আপুনি? মই গম পাইছোঁ প্ৰেংক কল কৰা বুলি। কি গম পাইছে আপুনি? প্ৰেংক কল কৰা বুলি। কি প্ৰেংক কল কৰিছে আপুনি? এইটো আৰু ইমান আমি ভাল কথা পাতিছোঁ আৰু আপুনি ইমান ফাল্টু কথা পাতিছে। আমাৰ মানে এখন কাষত এটা দাদা আছে, সেইটো দাদাৰ লগত কথা পাতক। আপুনি হেল্ল'? হেল্ল'? তেলচোৰা নেকি? আমি ফিল্ম বানাব খুজিছিলোঁ। ডাইৰেক্টৰটোৰ নাম কি? উমেশ মহন্ত। উমেশ মহন্ত। ফিল্মখন চলিব না হলত? সেইটো মই ক'ব নোৱাৰিম। আৰু আপোনাক কৈছে যে আপুনি অহা কথা আহিব না? মই ফিল্ম বনোৱা নাই আজিকালি নবনাম চাগে। হেল্ল'? কি ক'লে বুজি পোৱা নাই? মই ফিল্ম বনাই পোৱা নাই, বনাও না নবনাও ঠিক নাই বাৰু। কি প্ৰেংক নহয়। প্ৰেংকৰ কথা কোৱা নাই মই। ফিল্ম বনাই পোৱা নাই, বনাও না নবনাও ঠিক নাই কৈছোঁ। আৰু কি হেৰি ৰ'বচোন অলপ কথা পাতি লওক, মই অলপ বিজি আছোঁ মানে। ৰ'ব বেছি ৰ'ব। দাদা। ডাইৰেক্টৰটোৰ নাম্বাৰটো দিবচোন। ডাইৰেক্টৰটোৰ নাম দুইকেইটাৰ পৰা কৈয়ে আছোঁ আপোনাক। আৰু কি নামটো নামটো নহয়। হোৱাটছএপত দি দিম দিয়ক। আপনি এতিয়া বনাব না? বনাও না নবনাও এইটো ক'ত কৰবা শ্বুটিং? এতিয়া বনাবই লাগিব, সেইটো আমি নাজানো না। এতিয়া ক'ত কৰবা শ্বুটিং? হেল্ল'?
হেল্ল' ক'ত কৰবা শ্বুটিং শ্বুটিংটো গুৱাহাটী মহানগৰী গুৱাহাটীৰ কোনখিনি গুৱাহাটী লখৰা আছিল নহয় এই লখৰাতে কৰি গ'লো আপুনি আপনি লাগে কি বস্তু আপনি যদি আপনি না নৰে আপনি আপনি আপনাকে মানে দিম মই নকৰো না আপনি কোনকণ দিম কিন্তু আপনি না আপনি হেল্ল' কিন্তু আপোনালোকে মেনেজ কৰিব লাগিব খাওঁ আপোনাক ক'লো আপোনালোকৰ কিমান আছে খাদ্য তাৰ পৰাই দুটামান লৈ আহক আমি কেইটামান যোগাৰ কৰিছোঁ লয় আগলৈ গ'লি নাযায় না কেনে নকৰিব মই গ'লি কিয় যাব আপোনালোকে গ'লি আপোনালোকৰ কিমান মানুহ নাই হেল্ল' এগ্ৰিমেণ্ট হ'লি যাব মই গ'লি যাব আপুনি ক'লিয়ে যাব লাগিব গম পাইছোঁ আপোনালোকে কি কৰিম নকৰোঁ কি কৈছা নকৰোঁ না আপনি দুৰ্গা উল্টা উল্টা বকি থাকে আৰু এতিয়া মাথাত দহ টকা আছে নেকি আপোনাৰ সেইকাৰণে নবনাওঁ মই মাথাত দহ আছে নেকি আপুনি বকিয়ে থাকে আমি কওঁ কিবা আপুনি কয় কিবা আমি কৈছোঁ ফিল্মৰ কথা আপুনি কয় পেংকলৰ কথা মই গম পাইছোঁ না প্লেংকৰ কথা দি কি পেংকল মাৰি আছা ফাল্টু কথা বকি আমি কৈছোঁ এখন ফিল্মৰ কথা ফিল্ম খানৰ নাম কি আছিল আৰু এবাৰ কচোন কৈ আছোঁ চকুৰ পানী বুলি এতিয়া আপুনি বনাব না নাই সেইটো কথা কওক প্ৰডিউচাৰ কোনি কি কৈছা প্ৰডিউচাৰ কোনি অতুল মহন্ত অঁ এতিয়া আপুনি বনাব লাগিব আমাৰ 3 তাৰিখৰ পৰা বনাম আমি মানে শ্বুটিংটো আৰম্ভ কৰিম মই নাটকো 3 তাৰিখৰ পৰা আপুনি নাচি থাকিব লাগিব নাই দুৰ্গা পূজা আহি আছে লাগে আমি ডেটটো বাঢ়ি দিম সেইটো কথা নাই আপুনি এতিয়া বনাব নাই সেইটো কথা কওক মই সুধিব লাগিব টিমক কি আপুনি মানে আপোনাৰ টিমত কি আহিব লাগে আপুনিও আনিব লাগে আপোনাৰ টিমকো সুধিব এতিয়া আপনি যদি আপোনাৰ টিমকে সোধে আপি দুটা লৈ আহক হেল্ল' যদি আপনিও আনিব লাগে আপোনাৰ টিমটো আপি আহিব লাগে সেইটো কথা জানি ল'ব হেল্ল' 7 মিনিট হৈছে প্ৰেংকলটো বেছি লম্বাই যাব সেই কি পেংকল মাৰিছা সেই পিটাৰ ভাই খালি পেংকল আমি কৈছোঁ চিনেমাৰ কথা আপুনি কৈছে পেংকলৰ কথা আমি পেংকল কৰিব লাগে কি মই কৰিব নোৱাৰিম দিয়ক আপুনি বেলেগক বিচাৰিব না আপুনি আমি পেং নাবনাও না আমি ফিল্মহে বনাম আৰু আপুনি বনাব লাগিব আপোনাৰ এটা আমি হেৰি কৰিছোঁ এতিয়া ৰ'ব এই এটা দাদাৰ লগত সেইটো দাদাৰ লগত কথা পাতি লওক সেইটো দাদাই কিবা কৰিব লাগে হেল্ল' 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 অঁ হেল্ল' অঁ কওকচোন আপুনি কি নোৱাৰিব নেকি পাৰে দুটামান আপি দিব অঁ এইটো চেষ্টা কৰিম দিয়ক অঁ যদি আপনি নাপে আপুনি পাৰে যদি হ'ব মই নকৰোঁ অঁ মানে এইটো বেয়া হ'ব আপুনি 3 তাৰিখে নোৱাৰে আমি ডেটটো বাঢ়াই দিম লাগে অঁ কি পাৰিব না পিছত গ'লে পিছত যদি বজাৰ পিছত ফোন মাৰিবা বাৰু পিছত যদি কেতিয়াবা আৰু সঁচা কৈছোঁ ডেটটো বাঢ়াই দিম ফিল্মখনৰ নাম চকুৰ পানী হ'ব আপোনাক অলপ ইউটিউবত চৰ্চা আছে না আপোনাক চিনি পাই সেইকাৰণে ফিল্মখনত অলপ মানুহ হ'ব হলত চব হলতে অঁ আৰু জনাব অঁ দিয়ক মই জনাম দিয়ক কোনটো কাটি দিছে গাইছ গাইছ গম পাইছি গাইছকে আমি কৈ দিওঁ পেংকল কৰা বুলি গম পাইছি তথাপিও গম পাইছি অলৰেডি আমি এতিয়া কৈ দিওঁ আৰু লাষ্টত কৰি দিচোন
ৰ'ব গাইছ লাগি আছে দেলচু দাদা অঁ এইটো প্ৰেংক কল লৈছিল মই গম পাইছোঁ আগতে ফাৰ্ষ্টবাৰ কওঁতে এই বয়াছে নকল মই ভাত খাই আছিলোঁ তেতিয়া বয়া পাইছি নেকি বনে মই গমেই পাইছোঁ না প্ৰেংক কল বুলি ইটোত দিয়া পাৰি নহয় অঁ হেৰি দেলচু দাদা অলপ আগতে ফোন মাৰিছিলোঁ অঁ গম পাইছোঁ বাকী আছা ভালে আছোঁ অডিয়েঞ্চক কিবা কৈ দিয়া এটা হৈছে আপোনালোকে আমাক যেনেকৈ মৰম আৰু আশীৰ্বাদ দিছে দাদাহঁতকো মৰম আৰু আশীৰ্বাদ দি যাব তাকে কামনা কৰিছোঁ আৰু হেৰি আপুনি এইবাৰ কিমান পঢ়িছে মই এইটোত আমি 9ত দিয়া এতিয়া অঁ মানে আমি সঁচাকে এখন শ্বৰ্ট ফিল্মৰ কাম কৰিছোঁ আমাৰ এটা ভিডিঅ' ফাষ্ট বুলি এটা চেনেল আছে অঁ মানে এতিয়া আমি ভিডিঅ' বনাম আৰু ভিডিঅ' বনাই থাকোঁ আৰু শ্বৰ্ট ফিল্ম এখন মাথা মাৰি আছোঁ আমি অঁ লেখা হৈছে বৰ্তমানে পৰীক্ষাৰ পিছত আৰম্ভ কৰিম শ্বুটিং অঁ আকৌ ডিষ্টাৰ্ব বনাই নাই দিয়ক অঁ